কাৰণেও এই গোটেই কথা বতৰাবিলাক হৈছে বুলি কৈছে। সেইবোৰ আপোনাৰ মুখাতি বা বিৰোধী দলৰ দলপতিৰ মুখাতি শুনিছোঁ। এতিয়া কথা হ'ল 100 দিনৰ কৰ্মসূচী লৈ পেলাই কালি আলোচনা কৰিছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যিসকল বিজেপি নেতাসকল। এই মানসিক চাপটো কি কাৰণে দিয়া বুলি একদম নিৰ্দিষ্টকে আপুনি ক'ব। চাওক, বিজেপিৰ প্ৰথমতে বক্তব্য আছিলে যে কংগ্ৰেছে 60 বছৰত কৰিব নোৱাৰা কাম 60 মাহত কৰি দিব। এতিয়া 120 মাহৰ পাছত আকৌ 100 দিনৰ কৰ্মসূচী। বিজেপিৰ প্ৰধানমন্ত্ৰীগৰাকীৰ যোৱা সময়ছোৱাত যিবিলাক বক্তব্য আৰু কথা বতৰা, মুজৰা কৰাৰ পৰা মংগলসূত্ৰৰ পৰা যি ধৰণৰ দেশৰ প্ৰধানমন্ত্ৰীজনৰ কথা বতৰা, আজি ডক্টৰ মনমোহন সিং ডাঙৰীয়াই ইলেকশ্যনত মৌন হৈ আছিলে। তাৰ পাছতো তেখেতে আজি এখন চিঠি লিখিবলগীয়া হ'ল যে দেশৰ প্ৰধানমন্ত্ৰী পদটোৰ গৰিমা আপুনি এনেকৈ ম্লান নকৰিব। গোটেই পৰিৱেশটো হৈছে চাইকলজিকেল। কাৰণ বিষয়াসকল প্ৰথমৰ পৰাই বিজেপিৰ প্ৰতি অসন্তুষ্ট। দেশৰ জনসাধাৰণ ইতিমধ্যে আমাৰ শিল্পী নেতাই কৈছে যে আমাৰ মূল্য বৃদ্ধি, নিবনুৱা সমস্যাকে আদি কৰি যি ধৰণৰ ভয়াৱহ পৰিস্থিতিত ৰাইজে এইবাৰ ইলেকশ্যনটো খেলিছে, গতিকে এটা তেওঁ পৰিৱেশ বনাই ৰাখিব বিচাৰিছে যাতে কাউণ্টিঙৰ ক্ষেত্ৰত এটা বিজেপি চৰকাৰ আহি আছে, আমি আহি আছোঁ, তোমালোকে যিকোনো পৰিস্থিতিৰ সন্মুখীন বা আমাৰ লগত মিলি থাকা। নহ'লেনো আজিলৈকে আপুনি শুনিছিলে নেকি যে দেশৰ গৃহমন্ত্ৰীয়ে 150জন ডিচিক ফোন কৰিছে বুলি? ডিচিক অসমৰ কোনোবা মুখ্যমন্ত্ৰী বা মন্ত্ৰীয়ে ফোন কৰিব পাৰে। বিভিন্ন পৰিস্থিতি, বানপানী হৈ আছে, লোড শ্বেডিং হৈ আছে। চেণ্ট্ৰেল হোম মিনিষ্টাৰে যোৱা 10 বছৰত অমিত শ্বাহ ডাঙৰীয়াই কেতিয়াবা যিকোনো পৰিস্থিতিত ডিচিকটো ফোন কৰা আমি শুনা নাই। তো ইমান ধৰণৰ এটা হতাশগ্ৰস্ততাৰ ছবি তেওঁলোকৰ ভিতৰত আছে, সেইটো ঢাকিবৰ কাৰণে তেওঁলোকে এইবিলাক কাম কাজ কৰি আছে। এতিয়া দুটা প্ৰসংগ আৰু আছে। প্ৰথম কথা, গীত হিচাপে এতিয়ালৈকে ক'তো কোৱা নাই, কিন্তু এইটো যিমান আমাৰ তৃণমূল পৰ্যায়ৰ দলৰ নেতা কৰ্মীৰ যিটো ৰিপৰ্ট, এইটো আমি 100% নিশ্চিত যে যোৱাবাৰতকৈ আমাৰ ভোটৰ পাৰ্চেণ্টেজ যথেষ্ট ভাল হ'ব আৰু চিটৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব। নিৰ্দিষ্টকে আমি এইকাৰণেই কোৱা নাই যে আমাৰ প্ৰায়বিলাক প্ৰাৰ্থী আৰু প্ৰায়বিলাক জিলা ব্লক কংগ্ৰেছ অত্যন্ত উৎসাহী আৰু আশাবাদী হৈ আছে। যদিও আমাৰ ভিতৰত এটা সমীক্ষা আছে, আমি কালিলৈ দিনটোলৈকে যিহেতু চবেই ধৈৰ্য ধৰিম বুলি কৈছোঁ, কিন্তু তাৰ আগতে আমি এটা অনুমান আৰু ধাৰণাৰ ওপৰত ভিত্তি কৰি আমি কথাবিলাক সভা সমিতিবিলাক যিটো আমি দেখিছিলোঁ, আজি যোৰহাটতে আপোনালোকে সাক্ষী কি ধৰণে আমাৰ প্ৰাৰ্থীজনক ৰাইজে সঁহাৰি দিছিলে। নতুন প্ৰজন্ম, গাঁৱৰ মহিলা, কৃষক, শ্ৰমিক, বনুৱা যি ধৰণৰ সঁহাৰি পাইছিলে, সেই সঁহাৰিৰ পৰা আমি অনুমান কৰিছোঁ যে আমাৰ যথেষ্ট ভাল ফলাফল আমি দেখুৱাম। আমিতো অত্যন্ত আশাবাদী। আমাৰ খাৰ্গে ডাঙৰীয়া ইতিমধ্যেই কৈছে আৰু আমাৰ অল পাৰ্টি আজিও গোট খাব। ইণ্ডিয়া এলায়েন্সৰ একদম সষ্টম হৈ আছে আৰু আমি অসমৰ পৰাও ভাল ৰিজাল্ট দিম। এক্সিট পোলৰ বিপৰীত যদি হ'ব লগা হয়, তেতিয়াহ'লে ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰিব লাগিব। আৰু এক্সিট পোলত ইমান ভুল আছে। হাৰিয়ানাত আছে 10খন আসন, তাত 19খন আসন বিজেপিক দি দিছে। হিমাচল প্ৰদেশত 4খন আসন আছে মুঠতে, তাত 8খন আসন বিজেপিক দি পেলাই তেওঁলোকে বিজেপি দলৰ চৰকাৰখন গঠন কৰিছে এক্সিট পোলসমূহে। আৰু আমি ভাবোঁ যে ৰাইজে তেনেকুৱা কৰা নাই, গতিকে বাস্তৱটো এক্সিট পোলত কেতিয়াও নোলায়, সেই কথা আমি বাৰম্বাৰ দোহাৰিছোঁ। আৰু ৰাইজে এইবাৰ বিজেপিৰ যি অপশাসন তাৰ বিৰুদ্ধে ভোট দিছে। আৰু এয়া অকল অসমৰ ক্ষেত্ৰতে হোৱা নাই, এয়া গোটেই ভাৰতৰ ক্ষেত্ৰত হৈছে। ভাৰতীয় সেনা বাহিনীক যেনেকৈ দুৰ্বল কৰিলে, তাৰ ফলত হাৰিয়ানা, উত্তৰাখণ্ড এইবিলাক ৰাজ্যত বিজেপিৰ বিৰুদ্ধে এটা ঢৌ বলিলে। ঠিক তেনেকৈ কৃষক, আমি জানো যে পাঞ্জাৱত গ্ৰীণ ৰিভলিউশ্যন হৈছিল, হাৰিয়ানাত হৈছিল, অন্যান্য চাউথতো বহুত খেতি বাতি হয়। এইবিলাক ৰাজ্যত যিবিলাক কৃষকৰ মিনিমাম ছাপৰ্ট প্ৰাইচ নিদিলে বা অন্যান্যখিনি কৰিলে, তাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে জনমত সৃষ্টি হ'ল। ঠিক তেনেকৈ অসমত যেতিয়া আমাক হঠাৎ নাগৰিকত্ব সংশোধনী আইনখন নানো বুলি কৈ, জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কৈ, অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কোৱাৰ পিছত গা বলবৎ কৰিলে অসমীয়া মানুহেও বিজেপিৰ বিৰুদ্ধে মই মোৰ যিমান দূৰ খবৰ, ভাৰতীয় জনতা পাৰ্টীৰ সদস্য, অসম গণ পৰিষদৰ সদস্য যিসকলে অসম মাতৃক ভাল পায়, তেখেতসকলে বিজেপিৰ বিৰুদ্ধে এইবাৰ ভোট দিছে। ভৱিষ্যতে কি হ'ব নাজানো, কিন্তু
বিজেপিক এটা শিক্ষা দিব বিচাৰিছে যে আপোনালোকে কিয় এনেকুৱা মানে কি কয় ক্ষমতা পালে উভত ঘূৰে নচা, এই কামটো কিয় কৰিছে, এই প্ৰশ্নটো এইবাৰ ভাৰতৰ জনগণে বিজেপিক সুধিব বিচাৰিছে আৰু সেই গতিকে এইবাৰো আমি যথেষ্ট আশাবাদী। ভূপেন বৰা ডাঙৰীয়া, মূল কথাটো ডাঙৰীয়া যিখিনি কথা কৈছে সেইটো সকলোৱে ইতিমধ্যে বুজি পাইছে। লগতে বিজেপিৰ আৰু এটা গেম প্লেন হৈছে যে বিষয়াসকলক কেনেকৈ এটা চাপত ৰাখিব পাৰি। কাৰণ গোটেই দেশৰ যিসকল কৰ্মচাৰী তেখেতসকলৰ OPS লৈ পেলাই বিজেপিৰ বিৰুদ্ধে এটা ক্ষোভ আছিলে আৰু আমি ইণ্ডিয়া এলায়েন্সে শাসনলৈ আহিলে OPS দিম বুলি কৈছিলোঁ। আমি কংগ্ৰেছ দলে বহু ৰাজ্যত OPS দিছোঁ। গতিকে কৰ্মচাৰীসকলক মানসিকভাৱে এটা হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে তেওঁলোকৰ যিটো ষড়যন্ত্ৰ, মই অসমৰ সকলো কৰ্মচাৰীক বিনম্ৰভাৱে আহ্বান জনাম যে বিজেপিৰ এইবিলাক কূট কৌশলক আমি কোনো কাৰণতে আমি পৰুৱা কৰাৰ প্ৰয়োজন নাই। তেওঁলোকৰ ষড়যন্ত্ৰই ৰাইজৰ সিদ্ধান্তক বদলাব নোৱাৰে। কাৰণ ৰাইজে নিজৰ কিছুমান অসুবিধা আৰু সমস্যাৰ কাৰণেই এইবাৰ যিটো ক্ষোভ, সেই ক্ষোভ বেলট বাকচৰ জৰিয়তে প্ৰকাশ কৰিছে। গতিকে আমি অত্যন্ত আশাবাদী যে আমাৰ খাৰ্গে ডাঙৰীয়াই যি পৰিসংখ্যা গোটেই দেশৰ বিৰোধী দলৰ নেতাসকলৰ সৈতে কথা পাতি যিটো পৰিসংখ্যা নিৰ্বাচনী যিটো আশা ব্যক্ত কৰিছে, আমিও আশাবাদী। কাৰণ ইতিমধ্যে আমাৰ CLP লিডাৰে কৈছে তেলেংগানাত আপোনালোকৰ মনত আছে যোৱাবাৰ কোনেও কংগ্ৰেছক মেজৰিটি দিয়া নাছিলে। কৰ্ণাটকত শেষলৈকে আমাক কোনো মেজৰিটি দিয়া নাছিলে, কিন্তু আমি ক্ষমতালৈ আহিছোঁ। সেইকাৰণে এক্সিট পোল কেতিয়াও একজেক্ট পোল হ'ব নোৱাৰে। এই এক্সিট পোলটোৱে বিজেপিৰ বৰ্তমান ভিতৰত যিটো তেওঁলোকৰ থৰক বৰক অৱস্থা আৰু মানুহৰ যিটো বিজেপিৰ প্ৰতি অনীহা আৰু অনাস্থা, তাক কাউণ্টিঙৰ দিনাখন হেঁচি ৰাখিবৰ কাৰণে যিটো ষড়যন্ত্ৰ, আজি আমাৰ জিলা সভাপতি মনজিৰ গগৈ ডাঙৰীয়া আৰু আমাৰ সাধাৰণ সম্পাদক বিপুল গগৈ ডাঙৰীয়াকো আমি কথা পাতিছোঁ। ইয়াৰ যিটো পৰিৱেশ আৰু পৰিস্থিতি যোৰহাটৰ, এইটো অত্যন্ত কংগ্ৰেছ দলৰ সপক্ষে এটা যে গণমত, নিৰ্বাচনী মতটো দিছেই, এটা গণমত আছিলে। এইটো আমাৰ তৃণমূল পৰ্যায়ৰ ব্লক, মণ্ডল, বুথ, কাউণ্টিং এজেণ্ট, পুলিং এজেণ্ট, জিলা কমিটি, APCC অবজাৰ্ভাৰ সকলোৱে একেমতে স্বীকাৰ কৰিছে। গতিকে যোৰহাটৰ ৰিজাল্টটোৱেই এতিয়া বিজেপিয়ে জোৰ জবস্তি বেলেগ এটা ৰিজাল্ট দিব বিচাৰে টেলিভিশ্যনৰ পৰ্দাত, কিন্তু যোৰহাটবাসীয়ে জানে। আনকি আমাৰ বিৰোধী দলে নাজিৰাত কংগ্ৰেছ জিকি আছে বুলি কয়, কিন্তু